ময়দা এইটো এটা হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি ভিডিঅ'টোত মই আপোনালোকক সোণাৰী বজাৰখনত আজি বিহু বজাৰ কৰিবলৈ যাম। তো চাই থাকক, তেনেহ'লে কিখিনি বজাৰ কৰোঁ আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম পাৰিলে। তো চাই থাকক ভিডিঅ'টো, তেনেহ'লে চকলেট দিম হাঁহি দিয়া। আমি তোমাক ফুফু উলিয়ালৈ যাম, বজাৰ কৰিব যাম যে তোমাকো লৈ যাম দেই বেটা। ব'লা ব'লা, ঠিক আছে তেনেহ'লে বেটাক উলিয়াই লওঁ। আমি ওলাইছোঁ এতিয়া বজাৰ কৰিবলৈ, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। ঠিক আছে তেনেহ'লে ব'লক মোৰ লগত বজাৰলৈ, মোৰ লগত গৈ। এয়া আমি বজাৰ কৰিবলৈ আহিছোঁ। চাই থাকক ভিডিঅ'টো, তেনেহ'লে কি বজাৰ কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। অ' বেন্দা বিয়ান আমি ক'লে আহিছোঁ দেখা, এই মাছ দেখা দিওঁ, এখন এবাৰ দেখা দিছোঁ এইখন। বিনটাক তুলি দিওঁ অকণমান, বিনটাক। এয়া আমি এতিয়া ৰেচনৰ দোকানত আহিছোঁ। তো ইয়াতে আমি এইবোৰ ল'ব লৈছোঁ। এয়া প্ৰথমতে ময়দা লৈ লৈছোঁ, তাৰপিছত আৰু এনেকৈ কিবা কিবি আছে আৰু ল'বলৈ। চাই থাকক ভিডিঅ'টো তেনেহ'লে আপোনালোকে। আমাৰ বেটাইও বস্তু লৈছে দেই, এয়া আমাৰ বেটাইও বস্তু লৈছে। ওপৰত আছে লিছা, ওপৰত আছে, ওপৰত। কওক বাইদেউ কওক। মাক আহিলোঁ, মই আপোনালোকক দেখুৱাই লওঁ। প্ৰথমতে কাপোৰ সলোৱাই নাই মই, এতিয়া বস্তুখিনি আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত চেঞ্জ কৰিমগৈ। এয়া দেখিছেনে, বেটাই কাম কৰিলে। এয়া আপোনালোকক এফালৰ পৰা দেখুৱাই যাওঁ কি কিনো আনিলোঁ। এয়া ময়দা পেকেট, এয়া ময়দা, এইটো এটা জুচ। তাৰপিছত এইবোৰ আৰু এনেকৈ দাইল চাইল আছে, এইবোৰ দাইলখিনি কি দেখা নোৱাৰে। এয়া এইবোৰ মেগী, এইটো কাজু এটা, মেগী, এয়া এটা ডেটল এটা বেটাই লৈ আছে। এয়া এইটো নাৰিকল তেল, এইটো এটা ঘি, এইটো চুজি, এইটো আটা, এইবোৰ চব দাইল। আৰু আমাৰ মেইন বস্তুটো হৈছে এয়া দেখিছেনে, আজিকালি এইবোৰ বজাৰত কিনিবলৈ পায় নহয়, তিলপিঠা। তাৰপিছত এয়া কোমল চাউল, তাৰপিছত এয়া চিৰা,
তাৰপিছত এয়া হৈছে লাহি চাউলৰ পিঠা গুড়ি, পিঠা বনাবৰ কাৰণে, মালপোৱা বনাবৰ কাৰণে লৈ গৈছোঁ। এয়া বেটা দুষ্ট কৰি আছে দেই, বেটা দুষ্ট কৰি আছে। তাৰপিছত এয়া আমাৰ আইতা আছে নহয়, আমাৰ আইতাৰ কাৰণে এইবোৰ ঘৰত পিন্ধিবৰ কাৰণে এয়া কেনেকৈ দেখাম আৰু এইবোৰ ব্লাউজ। তাৰপিছত এয়া বোৱা চাদৰ, এয়া এনেকৈ আইতাৰ কাৰণে অনা হৈছে। এয়া তাৰপিছত এয়া এখনতে দিগদাৰ হৈছে যে, এয়া আইতাৰ কাৰণে চেণ্ডেল এযোৰ ঘৰত পিন্ধিবৰ কাৰণে দেখুৱাই দিছোঁ আৰু আপোনালোকক। তাৰপিছত এইটো চেণ্ডেল মোৰ কাৰণে, এইটো ঘৰত এনেই ৰাফ ইউজ কৰিবৰ কাৰণে এয়া। তাৰপিছত এই বেটালৈ চেণ্ডেল এযোৰ আনিলোঁ, বেটা এযোৰ চেণ্ডেল পিন্ধি আছে এইযোৰ। বেটা দেখুৱাই দিয়া বেটা এফালে হাই কৈ দিয়া, হাই হাই, চে হাই 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 হাই, নমস্কাৰ কৈ দিয়া। অঁ নমো। তুমি কি লৈ আছা? এইখিনি বিলাহী আনিছিলোঁ, বেটাই লৈ আছে সৰু বিলাহী। তাৰপিছত কি দেখাম, তাৰপিছত আনিছোঁ এই আমাৰ মেইন বস্তু, এইবোৰ আমাৰ বিহুৰ মেইন বস্তু এইবোৰ। এয়া এটা হৈছে ম'হৰ দৈ, আৰু এটা আছে, এটা হৈছে এইটো গৰু গাখীৰৰ দৈ। তাৰপিছত এইযোৰ দেখিছেনে, এইযোৰ মোৰ কাৰণে মায়ে কিনি দিছে বিহু বুলি। এইযোৰ মই কেতিয়াবা পিন্ধিলে আপোনালোকক দেখুৱাম বাৰু, কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন কমেণ্টত। এয়া দেখিছেনে বাৰু, মোৰ কিন্তু বহুত ভাল লাগিলে কাপোৰযোৰ, সেইকাৰণে লৈ ল'লোঁ। এয়া দেখিছেনে এইযোৰ, এয়াই আৰু বিহু বজাৰ আমাৰ। অলপ আগতে কৈছোঁ যে আপোনালোকক, এয়া বিহু বজাৰ হৈ গ'ল কমপ্লিট। তো আদিত্যই জেল এটা আনিছে। তাৰপিছত এইটো এটা খেজুৰ আনিছোঁ, এইটো চিপছ চয়া ষ্টিক। তাৰপিছত এইটো এটা কেক। এয়া ইমানেই আৰু আজি বজাৰ। তো ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিন্তু আপোনালোকে ছাবস্ক্ৰাইবেই নকৰে, ভিডিঅ'টো চাই মেলি থৈ দিয়ে। ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ, আকৌ এটা ভিডিঅ'ত লগ পাম। ঠিক আছে, বাই বাই।